65 চনৰ আমি এপ্ৰিল মাহত ইয়াতে আমি তাই স্কুল এখন খুলি লৈছিলোঁ। হেল্ল' গাইজ, গুড মৰ্ণিং। মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি ৰাতিপুৱাই ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ, কাৰণ আজি আমি এফালে ফুৰিবলৈ যাম। এফালে মানে আহোমৰ দ্বিতীয় ৰাজধানী হাবুঙলৈ যাম বুলি ভাবিছোঁ। আৰু সেয়া ফাৰ্ষ্ট টাইমৰ কাৰণে তালৈ যাম। তাত গৈ কি কৰোঁ, কি দেখোঁ আপোনালোককো দেখুৱাম। আৰু আমাৰ সেয়া অটো এখন ৰিজাৰ্ভ কৰি লৈছোঁ। আৰু মানে আমাৰ ঘৰৰ মা যাব, মই যাম, আৰু আমাৰ কণমানি পেহীয়েক যাব, আৰু ওচৰৰে কেইগৰাকীমান যাব। মুঠতে 11জন হৈছে। আৰু সেয়া আগতে যিহেতু গৈ পোৱা নাই, সেই ভাবিলোঁ চাই আহোঁ একপাক, আৰু আপোনালোককো দেখাই থাকিম। ভিডিঅ'টি শেষলৈকে চাই থাকিব। আৰু মই এতিয়া সেই ওলাই ৰেডি হৈ লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। এয়া মই এতিয়া ওলাই মেলি ৰেডি হৈ ল'লোঁ, আৰু কণমানিকো ৰেডি কৰিলোঁ। কণমানি আৰু মাহঁত গ'লেই, মই এয়া যাবলৈ ওলাইছোঁ। আৰু আপোনালোককো কিমানখিনি পাৰোঁ দেখাই থাকিম। ভিডিঅ'টি শেষলৈকে চাই থাকিব। এতিয়া আমি আহি অটত বহিলোহি। মানুহবোৰো লাহে লাহে গোট খাইছেহি। আৰু ৰাতিপুৱাই সোনকালে যোৱা কথা আছিলে, কিন্তু মানুহবোৰ ওলাওঁতে অলপ দেৰি হোৱাৰ কাৰণে ইমান সোনকালে যাব নোৱাৰিলোঁ। আৰু আহি থাকোঁতে ভিডিঅ' কৰিবলৈ নহ'ল, কাৰণ আহোঁতে বহুত লৰালৰি হৈ গ'ল। সেইকাৰণে অটত বহাৰ পিছতে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আৰু এতিয়া আমি গৈ আছোঁ। গৈ থাকোঁতে ইমান ভিডিঅ' নকৰোঁ বুলি ভাবিছিলোঁ, কিন্তু জেগাডোখৰ ইমানেই ধুনীয়া লাগিলে যে মই ভিডিঅ' নকৰাকৈ থাকিব নোৱাৰিলোঁ। আৰু মোৰতো জেগাডোখৰ বহুতেই ভাল লাগিছে, ইমান ধুনীয়াকৈ গছবোৰ আছে। আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্টত জনাবচোন। আৰু এইফালে এয়া দেখিছে চাহৰ বাগান। বেছি ডাঙৰ নহয় বাৰু, হ'লেও বহুত ধুনীয়া লাগিছে দেখিবলৈ। এয়া আমি হাবুং পাই গ'লোহি। এয়া আপুনি গেটত সোমাইছোঁ। আৰু এইটো আমাৰ কলেজতো কুকু আহিছে, হাবুং চাবলৈ আহিছে, বৰনাক চাবলৈ। আৰু এতিয়া আহিছোঁ দোকানলৈ। দোকানলৈ আহোঁতে ভাবিলোঁ যে দোকানবোৰ ইমান ধুনীয়া ধুনীয়াকৈ আছে, আপোনালোককো একপাক দেখাই দিওঁ। এইফালে চব ইয়াতে পুতলা বেগ কিবাকিবি ৰাখিছে। আৰু এইফালে ইয়াতে কাপোৰৰ দোকান বেছি নাই, অকল এখনেই আছে। এইবোৰ মুগা কাপোৰ নেকি জানো, মই ইমান ভালকৈ নাজানো। আৰু এইফালে দোকান দেখিছে। আৰু এতিয়া এয়া ধূপচাকি আনিলোগৈ। ঘৰৰ পৰা যিহেতু অনা হোৱা নাছিলে, সেইকাৰণে দোকানৰ পৰাই ল'বলগীয়া হ'ল। আৰু এতিয়া আমি চবেই এয়া মন্দিৰৰ ভিতৰলৈ যাবলৈ ৰেডি হৈছোঁ। আৰু আপোনালোককো দেখাই থাকিম, ভিডিঅ'টি চাই থাকিব। এয়া আমি আহি হাবুং পালোহি। এইখন পিছফালে গেটখন ওলাই আছে, দেখিছে চাগে। মই বেক কেমেৰা কৰাৰ পিছত ভালকৈ দেখাই আছোঁ। কি ধুনীয়াকৈ বনাইছে চাওক। আমি এতিয়া লাহেকৈ ভিতৰলৈ সোমাই যাম। ময়ো প্ৰথমবাৰৰ বাবে আহিছোঁ। ইয়াত ক'ত কি আছে ময়ো ভাল ধৰণে নাজানো। দেখাই থাকিম বাৰু, আপোনালোকক যিমানখিনি বাৰু দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিম। আৰু এইখন হৈছে হাবুঙৰ মেইন গেটখন। দেখিছে কি ধুনীয়াকৈ বনাই থৈছে। আমি এতিয়া ভিতৰলৈ সোমাই যাম। এয়া আমি এতিয়া গেটৰ মুখত সেৱা কৰি গেটৰ ভিতৰলৈ সোমাই গৈছোঁ। আৰু এইফালে চাওকচোন, হাবুঙৰ এৰিয়াটো যথেষ্ট ডাঙৰ হয়। 285 বিঘা মাটিৰে আৱৰি ৰখা ডাঙৰ গড় আৰু 83 বিঘা মাটিৰে আৱৰি ৰখা সৰু গড়ৰ মাজত হাবুং অঞ্চলটো ধুনীয়াকৈ সংৰক্ষিত হৈ আছে। আহোম ৰাজত্বৰ চাওলুং চুকাফাৰ পৰা আৰম্ভ কৰি ফুৰন্দসিংহলৈকে প্ৰায় 600 বছৰ আহোম ৰাজত্বৰ এক উল্লেখযোগ্য নিদৰ্শনেই হৈছে হাবুং। আৰু মই এতিয়া আছোঁ সেই বিশেষ মন্দিৰটোৰ সন্মুখত, য'ত নেকি ধূপ চাকি জ্বলোৱা হয়, শৰাই দিয়া হয়। শৰাই দি ইয়াতে সেৱাও কৰা হয়। আৰু ইয়াত বহুত দূৰৰ পৰা পৰ্যটক আহে, চবৰে মনৰ আশা পূৰণ হ'বৰ কাৰণে সেৱা লয়হি।
আৰু কোৱা শুনিছোঁ এই মন্দিৰটোত বহুত মহৎ আছে আৰু সেইবাবে আহিলোঁ এপাক চাওঁ বুলি। আৰু এতিয়া আমি এয়া মন্দিৰৰ ভিতৰলৈ সোমাই যাব লৈছোঁ ধূপ চাকি জ্বলাবৰ বাবে। এয়া দেখিছে মানুহ পুৰা ভিৰ হৈ আছে। এয়া আমাৰ এতিয়া ধূপ চাকি জ্বলোৱা হৈ গ'ল। আৰু এয়া মন্দিৰৰ ককা এজন লগ পালোঁ। এয়া এই ককাজনৰ মুখেৰে শুনোৱা হওকচোন এই হাবুঙৰ বিষয়ে। এইটো হাবুং আমি 65 চনত ইয়াত 65 চনৰ মানে জানুৱাৰী মাহতে ইয়াত মানে মেডাম মেফি পাতিছিলে অল অসমৰ ভিত্তি। তাৰপাছত 66 চনৰ আমি এপ্ৰিল মাহত ইয়াতে আমি তাই স্কুল এখন খুলি লৈছিলোঁ শিৱসাগৰৰ পৰা শিক্ষক আনি। তাৰপাছতে এই ভেটিটো তেতিয়া ইমান ওখ আছিলে, এতিয়া অত্যন্ত কাঠনি আছিল। এই ভেটিটোতে আমি মানে এখন তাই স্কুল পাতি লৈছিলোঁ। দুজন শিক্ষক আহিছিল, এজন এই হাতীগড় ধেমাজি হাতীগড় আৰু এজন ইয়াত দেই। তেখেতসকলে ইয়াত দুখন স্কুল খুলিছিলে। স্কুলখনৰ নাম আছিলে উধাং আৰু গিধাং তাই স্কুল। সেই স্কুলখনতে আমি 2 বছৰ পঢ়িলোঁ। পঢ়াৰ পাছত এতিয়া চৰকাৰে কোনো মানে সাহাৰ্য দিয়া নাছিলে আৰু শিক্ষকক মানে আমি নিজেই ছাত্ৰই মানে সহায় কৰি দিলে পঢ়াইছিলোঁ 2 বছৰ দিন। লাষ্টত মানে তেওঁলোক গুচি গ'ল। আমাৰো মানে ইয়াত শেষ হ'ল পঢ়া, গতিকে আমি মানে আকৌ ঘৰলৈ গুচি যাবলগীয়া হ'ল। তাৰ পাছতে ইয়াতে আকৌ মানে এই ভেটিটোতে নতুন মানে আকৌ মানুহে খেতি পথাৰ কৰিব লাগিলে। আগতে খেতি পথাৰ অত্যন্ত কাঠনি আছিলে, তাৰপিছতে সেইখন হৈছিলে। হোৱাৰ পাছত যেতিয়া এই ভেটিটো ওখ আছিলে আৰু এই টাই ভেটি ঘাই মন্দিৰটো সেইটোৱে টাই ভেটি বুলি মানে প্ৰচাৰ হৈ গ'ল। তেতিয়া আমাৰ ADC মানে নগেন হাজৰিকা আছিলে। তেওঁ মানে গোটেই বুৰঞ্জী বিচাৰি পালে কি টাই ভেটি ক'ত আছে, অন্যত ক'তো বিচাৰি নাপালে আৰু ইয়াতে পালে যে টাই ভেটি এটা আছে। টাই ভেটিনো কেনেকুৱা সেই কথাটো মানে তেওঁ আহিলে ধেমাজি ADC। তাৰপিছত তেওঁ মানে দেখি আহি অত্যন্ত কাঠনি আমি এই যোৱাৰ পাছতো হাবি হ'ল। হাবি হোৱাৰ পাছত হাবিৰ মাজে মাজে এই মাহী গড়টো যে এটা গড় আৰু এইটো এটা গড়, এই গড়টোৰ পৰা মন্দিৰলৈ যিমান সেই গড়টোৰ পৰা সিটো মন্দিৰলৈ সমান দূৰত্ব চাৰিও ধামটো। ইয়াত আছে 285 বিঘা মাটি, 285 বিঘা দেই। তাৰপিছত এইটোৱে হাবুঙৰ মানে হেৰি বুলি মন্দিৰৰ বা চাউলুং চুকাফাই ইয়াত ৰাজ্য পাতিছিলে বুলি প্ৰচাৰ পালে। তাৰ পাছৰ পৰাই এইটো মানে নগেন হাজৰিকা আহি তেওঁ ইয়াত আধাৰশিৰা হাবুং বুলি আধাৰশিৰা স্থাপন কৰে। এইটো 90 চন। তাৰ পাছৰ পৰা একাধিক্ৰমে এইটো আগবাঢ়ি গৈ আছে। তেওঁ মানে সামান্য এই কাঠৰ খুঁটা দি টিং 200টামান দি পিনি মন্দিৰত আছে। এতিয়া এই পৰিস্থিতি পাইছেহি দেই। এতিয়া কৰিছে মানে সৰ্বানন্দ যেতিয়া প্লেন হ'ল এই আগৰ এই ঘৰটোতকৈ আগলৈ সেইখিনিতে মানে প্লেন হ'ল আপ ডাউন কৰি থাকিলে উঠি যাব নোৱাৰে। আকৌ ইয়াত পূজাৰ পৰা আমাৰ এই যে ঘৰটো আছে আমি যে পানী দিওঁ সেইটো পানী ছিটিয়াই দিলত গ'ল। তেতিয়া সেই মুহূৰ্ত পাই পিনিয়ে আজি বিশ্বই মানে চিনি পালে দেই। ইমান ব্যস্ততাৰ মাজতো যে ককাজনে অকণমান সময় উলিয়াই আমাক কথাখিনি ক'লে, তাৰ বাবে ককাজনলৈ বহুত বহুত ধন্যবাদ। এইটোৱেই হৈছে হাবুঙৰ প্ৰধান মন্দিৰ, যাক আহোম ভাষাত চাও চেং লুং বুলি কোৱা হয়। আহোম স্বৰ্গদেউ চাওলুং চুকাফাই 500 বছৰ কাৰণে এই হাবুঙত দ্বিতীয় ৰাজধানী পাতিছিল। আৰু এতিয়া আমি আহিছোঁ মন্দিৰ ছাইডত। ইয়াত আমি খানা খাবৰ কাৰণে আহিছোঁ। আমাৰ পাৰ্টিৰ আগতে আহিলেই আমি ভিডিঅ' কৰি থাকোঁতে অহা অলপ পলম হ'ল। আৰু এয়া আমাৰ ৰাইজ পূৰা কামত লাগি আছে। Time is barely on our
এইফালে মাংস বনাই আছে। এয়া আমাৰ ৰান্ধনি দেই। আৰু এয়া বনোৱা মেলা হৈ গ'ল আৰু এতিয়া চবেই খোৱাত লাগি আছে। আৰু এতিয়া এই ভাত পানী খাই আজৰি হৈ ঘৰ আহিব লৈছোঁ। আপোনালোকক যিমানখিনি দেখুৱাম বুলি ভাবিছিলোঁ ইমানখিনি দেখাব নোৱাৰিলোঁ, হ'লেও যিমানখিনি পাৰোঁ চেষ্টা কৰিলোঁ। যদিহে ভিডিঅ'টি চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ এৰিছোঁ, বাই বাই।